হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ঠিকে আছে আজি অৱশ্যে মই সন্ধিয়া সময়ত যেতিয়া টিপুৰ লগত খেলি আছিলোঁ সেই সময়তে এটা হুঁচৰিৰ দল আহিল আৰু আমি সময়বোৰ কেনেকৈ অতিবাহিত কৰিলোঁ চাওঁ আহকচোন লিখি আছিলোঁ সঁচাই বহাগ বিহুৰ সময়ত যেতিয়া ঘৰে ঘৰে হুঁচৰি গাবলৈ আহে তেতিয়া ঘৰখনৰ লগতে মনবোৰো পবিত্ৰ হৈ যায় যেনেকৈ আজি আমাৰ হ'ল একদম মনবোৰ ভাল লাগি গ'ল দেই আপোনালোকৰ ফালে আকৌ হুঁচৰি গাইছেনে নাই কমেণ্ট কৰি জনাবচোন এয়া মায়ে একদম লগে লগে ড্ৰেছ চেঞ্জ কৰি পেলাই নিয়ম নীতিখিনি কৰি লৈছে যিহেতু হুঁচৰি গোৱাৰ পিছত গৃহস্থৰ কিছুমান নিয়ম থাকে সেই নিয়মখিনি মাহঁতে পালন কৰিবলৈ গৈ আছে আৰু আমাৰ টিপুৰ কথাটো ক'বই নালাগে যাৰে তাৰে মাথাত উঠি ফুৰিছে আৰু দেই কি হৈছে নাজানো আৰু এই ফাইনেলি আহিল আৰু মোৰ ওচৰলৈ আৰু এতিয়া আমি সেৱা এভাগ লৈ লওঁ এইখিনিতে মই সুধিছোঁ হুঁচৰি গাই বাৰু কোনে কোনে ভাল পোৱা কমেণ্ট কৰি ক'বা দেই আৰু এইবাৰ কোনে কোনে হুঁচৰি গাব গৈছা তেখেতসকলেও কমেণ্ট কৰি জনাবা আৰু এইফালে আমাৰ টিপু মহাৰাণী মোৰ পিঠিৰ পৰা আকৌ মা পিঠি পালেগৈ কি যে হ'ব নহয় এই ছোৱালীজনীৰ লগত এতিয়া হুঁচৰিৰ কাৰ্যখিনি সমাপ্ত হ'ল আৰু গম পালোঁ যে আজিৰ হুঁচৰিৰ কাৰ্যখিনি আমাৰ ঘৰতেই সমাপ্ত কৰিছে মানে আৰু ঘৰত হুঁচৰি গাব নাযায় আৰু সেই কথাটো শুনাৰ পিছতে মায়ে সকলোকে ক'লে যে আমাৰ ঘৰতে একাপ একাপ চাহ খাই যাওক আৰু সকলোৱে হ'ব বুলি ক'লে আৰু এই টিকলিকেইজনী আকৌ মৰি আছে টিপুৰ লগত চাওকচোন টিপুক কেনেকৈ জোকাই আছে বৰষা বাহিৰে কাকো চিনি নাপায় এয়া সকলোৰে বাবে এতিয়া চাহ বনাবলৈ লৈছে বাই আৰু শেষত সকলোৱে চাহ খাই কৰি যাবলৈ ওলালে থেংক ইউ ফৰ ৱাটছিং বাই বাই